নমস্কাৰ বন্ধুসকল, থামখন চাই নিশ্চয় গম পাইছে মই কোনটো টপিকত ক'ব ওলাইছোঁ। বন্ধুসকল, যিহেতু যোনবিলাকে জীৱন প্ৰেৰণা আঁচনি স্কিম পাই আছিলে, তেওঁলোকে যিহেতু পে'মেণ্টটো দিয়া কথা হৈছিলে, বহুতে কনফিউজ হৈ আছিলে যে পে'মেণ্টটো কেতিয়া সোমাব। যিহেতু পে'মেণ্টটো আজি অলৰেডি সোমাই গ'ল, চ' পে'মেণ্টটো কাৰ সোমাইছে বা কাৰ সোমোৱা নাই আৰু কেনেদৰে চেক কৰিব বোলো আপোনালোক দেখাই দিওঁ। আপোনাৰ জিমেইল বা আপোনাৰ মেছেজ বক্সতো আপোনালোকৰ ন'টিফিকেশ্যন আহি যাব। চ' মই দেখাই দিওঁ কেনেদৰে চেক কৰিব পাৰিব ব'লকচোন। চ' পোনপ্ৰথমে চাৰ্চ কৰিব লাগিব ইয়াত আছাম DIDS চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত যোনটো এইটো অপশ্যন দেখাই পাইছে অসম DIDS, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত লগ ইন কৰি ল'ব লাগিব। চ' মোৰ অলৰেডি লগ ইন হৈ আছে। চ' লগ ইন কৰাৰ পিছত আপোনালোকে ঠিক এনেদৰে আহি যাব। আহি আপোনালোকে এবাৰ চেক কৰি ল'ব, কাৰণ বহুতৰ পইচা সোমোৱা নাই বৰ্তমানলৈকে। বাকী মই দেখাই দিছোঁ বাৰু, বজাৰত ধৰি লওক চেক কৰি দিছোঁ, তাৰ পৰা সোমোৱাইছে নাই মই আপোনালোকক চেক কৰি দিম। চ' ইয়াত ক্লিক কৰিব, যিহেতু মই জিমেইলত দেখাম। চ' ইমেইলত আপোনালোকে আহিছে, অহাৰ পিছত আপোনালোকে যোনটো ইয়াত অপশ্যনটো আহিব অল মেইল, চ' তাত ক্লিক কৰি দিব। যোনটো দেখা পাইছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে এইটো আহিছে 2:40 যিহেতু পে'মেণ্টবিলাক সোমাইছে। দেখা পাইছে যোনখন একাউণ্টত আপোনাৰ ক্ৰেডিট হৈছে, চ' ক্ৰেডিট এনেকৈ আহিব। এমাউণ্ট আহিছে 2500 টকা, যোনটো এখন জীৱন প্ৰেৰণা আঁচনি হয়। বাকী ডেট দেখিছে 10/3/2024। বহুতে কৈ আছিলে যে কিমান তাৰিখে সোমাব। চ' মই কৈছিলোঁ যে আপোনালোকৰ মাৰ্চৰ যোনটো মাৰ্চ মাহৰ ফাৰ্ষ্ট উইকত সোমাব বুলি। বাকী এইটো চেণ্ড দেখাই আছে কামৰূপ। চ' বাকী যোনটো IFC কোড হয়, যোনটো যোনে চেণ্ড কৰিছে, চ' গভৰ্ণমেণ্টৰ চেণ্ড কৰিছে যিহেতু, চ' এনেকৈ আহি যাব। যদি আপোনালোকৰ বৰ্তমানলৈকে সোমোৱা নাই, তেনেহ'লে আপোনালোকে একাউণ্টখন এবাৰ চেক কৰি ল'ব আপোনালোকৰ লিংক আছে নে নাই। বহুতেতো প্ৰব্লেম হৈ আছে। চ' এনেদৰে চেক কৰাৰ পিছত আপোনালোকৰ পে'মেণ্ট সোমাইছে নে নাই বা কমেণ্টত জনাব নাপাহৰিব। ত' ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। ধন্যবাদ।